হাই বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালেই হ'ব। আজি মই আপোনালোকক দেখুৱাম আমাৰ এখন সৰুকৈ খেতি আছে, সেইখন দেখুৱাম। তো চাই থাকক ব্লগটো। তো এয়া মই জলকীয়া ছিঙিবলৈ আহিলোঁ। ইয়াতে কিমান জলকীয়া পকি আছে আপোনালোকক দেখুৱাম। এয়া চাওক জলকীয়া পকি আছে, পূৰা একদম জলকীয়া জলকীয়া। সেইকেইটাই পালোঁ জলকীয়া, আৰু এতিয়া মই বেঙেনা ছিঙিম। এইটো আছে আমাৰ, এইডাল আছে ভোট জলকীয়া। পকিলে খাম আৰু পূৰা। এইডালে এটাই লাগিছে পাই। বেঙেনা ছিঙিম, বেঙেনা ছিঙিম। কি ডাঙৰ হৈছে, ছিঙিব পৰা হৈছে। পিঞ্চিও মাই বেঙেনা দেখোন পিন্ধেই। আকৌ লাগি গ'লো। বেঙেনাটো ট্ৰাই কৰি আছোঁ ছিঙিবলৈ, ছিঙিব পৰা নাই। বিৰাট ডাঙৰ হৈছে মানে এইটো। পকাই ছিঙিব লাগিব। কেনেকুৱা বিধিছে নহয় সেই ঠাইটো থ'বলৈ। ছিঙি নাহে আনিছোঁ নাহে পাই। বেঙেনা ছিঙা তাৰিখ আমি নাজানো। ফাইনেলি বেঙেনাটো আহি গ'ল। সেইটো তাৰপিছত মায়ে জলকীয়া আচাৰ কৰিব দিছিলে মোক, তো মই জলকীয়াখিনি কাটি শুকাই থৈছিলোঁ। এতিয়া মই গৰম তেল দি কিনে বনাম। এইটো হৈছে মোৰ জলকীয়া আচাৰ, আৰু এই দুটা আমৰ আচাৰ বনাইছিলোঁ। এটা ভাল হৈছে, এটা কিবা অলপমান টান হৈ আছে এতিয়াও। আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে আৰু এইবিলাক। মই সৰুকৈ কিবা কিবি বনাই থাকোঁ। তাৰপিছতে মই গ'লোঁ বালি পোতা বুলি কয় সেইখিনি জেগালৈ, বিয়া খাবলৈ গ'লোঁ। সৰু বিয়া এখন আছিলে,